আজি BPF দলৰ কেন্দ্ৰীয় অফিচ হেড অফিচত আমাৰ যে অডিটৰিয়াম আছে সেই অডিটৰিয়ামত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ পৰা UPPLৰ সদস্য আৰু BJPৰ সদস্যসকলে BPFত যোগদান কৰিছে এৰাউণ্ড 500 এতিয়াও চলি আছে কাৰ্যসূচী মই বেলেগ কামত যাম ইতিমধ্যে 200+ জইন হৈছে আৰু আধাই যোৱা নাই আমাক জনাইছে এৰাউণ্ড 500 আছে গতিকে ইয়াত কোকৰাঝাৰ জিলাৰ BJPৰ বিভিন্ন গোট কি বুলি কয় এইটো মানে বিভিন্ন গোট BJPৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মহিলা গোটৰ ছেক্ৰেটাৰী তেখেতসকলে জইন কৰিছে BPF দলত দেখিবলৈ পোৱা গৈছে BJPৰ প্ৰায় ডিষ্ট্ৰিক্ট ভাল কৰ্মীসকলে BPFত যোগদান কৰিছে আৰু UPPLৰ যি অঞ্চলৰ নেতাসকল আছে এটা প্ৰাইমাৰী বা চুবাত যি নেতাসকল থাকে এই তেনেকুৱা নেতাসকলে গাঁৱৰ নেতা বা চুবাত নেতা বা অঞ্চলৰ নেতাসকলে BPFত যোগদান কৰিছে মিনিষ্টাৰ অশোক সিংহালে কৈছে যিটো জইনিং প্ৰগ্ৰাম সেইটোৱে এটা কাৰ্যসূচী আগন্তুক লোকসভা এই ইলেকশ্যনৰ কাৰণে ৰাইজে আমাৰ ওপৰত আস্থা বাঢ়ি আছে আৰু UPPL আৰু প্ৰেজেণ্ট চৰকাৰৰ ওপৰত আস্থা কমি গৈ আছে হেৰাই গৈ আছে আস্থা গতিকে ৰাইজে উপলব্ধি কৰিছে যে ই গভৰ্ণমেণ্ট বা UPPLৰ দলৰ দ্বাৰা একো নহ'ব গতিকে BPFত যোগদান কৰাটোই ভাল আৰু MP ইলেকশ্যনত BPFৰ কেণ্ডিডেটক যেনে প্ৰকাৰে জিকাই দিব লাগে সেই মেণ্টেলিটি দি এতিয়া বিভিন্ন দলৰ মানুহসকলে BPFত যোগদান কৰিছে বিনীত হৈছে আমি যিটো শুনিছোঁ 5জন কেবিনেট মিনিষ্টাৰ আৰু 14জন MLA সকলে দায়িত্ব পাইছে আমাৰ কোকৰাঝাৰ চিৰাং ওদালগুৰি BTC অঞ্চলৰ কাম কৰিবৰ কাৰণে নিশ্চয় তেখেতসকলে উপলব্ধি কৰিব পাৰিছে যে নিজৰ পাৰ্টিৰ যিটো অৱস্থা সেইটো বেয়া হৈ আছে BTC ইয়াৰ কাৰণে ইমান কেইটা মানে মন্ত্ৰী আৰু MLA সকলক দায়িত্ব দিছে কিন্তু ইয়াত গ্ৰাউণ্ড ৰিয়েলিটিটোৰ বিপৰীত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক সমৰ্থন কৰিব লাগে কাক নকৰিব লাগে সমৰ্থন BPFকে কৰিব লাগে বুলি প্ৰত্যেক জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী সিদ্ধান্তত আহিছে যে এইবাৰ কোনো পাৰ্টি নহয় BPFকে জিকাই দিব লাগে গতিকে 19 জনে হওক 20 জনে হওক 50 জনে হওক যিমানে মন্ত্ৰী আহক যিমানে MLA আহক ইয়াত কামত আহিব